ফ্ৰেণ্ড, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা খেল খেলিবৰ কাৰণে লৈছোঁ। ছানডে চবৰে অফ থাকে নহয়, ভাবিলোঁ আজি এটা খেল খেলোঁ। এয়া খেলটো আৰম্ভণি কৰিছে। খেলটো আৰম্ভণি মানে কি হয়, খেলটো গিলাচটোৰ ভিতৰত বেলুনটো ফুলাই গিলাচটো তলত 6টা এনেকৈ সজাব লাগিব, আৰু তাৰ ওপৰত আকৌ 6টাৰ ওপৰত 4টা, 4টাৰ ওপৰত 3টা, 3টাৰ ওপৰত 2টা, 2টাৰ পিছত এটা এনেকৈ ৰাখিব লাগিব। এনেকৈ কোনে কিমান পাৰে মানে এনেকৈ গেমটো ষ্টাৰ্ট কৰিছে। ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে, এই ল'ৰাজনৰ পৰা ষ্টাৰ্ট কৰা হৈছে। মই বাৰু বেলুন ফুলোৱাটো বাদেই, এনেকৈ সজোৱাটো বাদেই, মানে গিলাচ ফুলাবই নোৱাৰিলোঁ মই বেলুন, মানে সেইকাৰণে মোৰ ভিডিঅ'টো আপোনালোকক নেদেখুৱালোঁ। আৰু ইহঁতে এনেকৈ কৰি আছে, চাবচোন দেই, ইমানেই হাঁহি উঠে ন, ইমানেই হাঁহি উঠে মানে। আৰু ফাৰ্ষ্ট টাইম এইটো নতুন গেম ইহঁতি খেলিছে, মই আনকালে দেখা নাই বাৰু, সেইটো কাৰণে ভাল লাগিলে। দেওবাৰ দিনটো চবেই ফ্ৰী থাকে, এয়া দেখিলে নহয় তাৰ গিলাচখিনি পৰি গ'ল। দেওবাৰ দিনটো আচলতে চবৰে ফ্ৰী থাকে ন, হাঁহি ধেমালিৰে এনেকৈ টাইমবিলাক অকণমান পাৰ কৰে আৰু খানা পিনা খাই মেলি। এয়া অৱস্থা চাওক, তাৰ গিলাচ অ'ত এটা পেলাইছে, ত'ত এটা পেলাইছে। ইয়ে নহয় আৰু কেইটামান আছে, সিহঁতকো দেখিলে যেন আপোনালোকৰ হাঁহিয়ে উঠিব। মানে 1 মিনিট দিয়া হৈছে, ইয়াক আচলতে 2 মিনিট দিয়া হৈছিলে। ই ফাৰ্ষ্ট হয়, 2 মিনিট দিয়া হৈছিলে, তাৰপিছত সময়টো কমাই অনা হ'লে 1 মিনিট দিয়া হ'ল সকলোকে। এতিয়া আকৌ এয়া চুনু আৰম্ভণি, এয়া চুনুৱে এইকেইটা সজালে বাৰু দেই, চাবচোন লাষ্টত কি গতি তাৰ। গিলাচ সজাই দিয়া হৈছে, এয়া পৰি গ'ল এটা। আৰু দাদাহঁতে সকলোৱে খেলিছিলে, তেওঁলোকৰ ভিডিঅ'বিলাক বাৰু মই হেৰি কৰা নাই, ইহঁতৰকেইটা ভিডিঅ'ই দিছোঁ, একেহে আৰু চব, সেইকাৰণে ভাবিলোঁ। ই আকৌ বহুত ধুনীয়াকৈ সজাইছিলে, লাষ্টত এটা গড়বড় হৈ গ'ল, মানে চাব দেই, কিমান ধুনীয়াকৈ সজালে সি, চাওকচোন। এয়া চাওকচোন, তাক 1 মিনিট দিলে, সি খং কৰিছে, মোক কিয় 1 মিনিট দিলে এনেকৈ কৈছে। এইবাৰ এয়া মোৰ লগৰজনী হাজবেণ্ডৰ এবাৰ কৰিব, ই আকৌ উল্টাকৈ কৰিছে, উল্টা হ'ল, মই ভালকৈ দেখাই নাপালোঁ, মই এইটো ছাইডে ৰখি থাকিলোঁ যে, এইটো পাকে কৰিব দিছিলে, সি এইটো পাকে কৰিলে। চব ই বাৰু ফাইনেলতো ইয়ে জিকিলে, এটা চকলেট পালে। আচলতে এই গেমটোত কি হয়, এনেই মানে আমি ধেমালিৰ কাৰণে খেলি আছিলোঁ। তাৰপিছত দাদাই ক'লে যিটোৱে জিকিব তাক মানে এটা চকলেট দিয়া হ'ব, ডেইৰী মিল্কৰ চকলেট এটা দিয়া হ'ব। একদম ধুনীয়াকৈ দাদাই কি কৰিলে, গিফ্টটো মানে চকলেটটো পেক কৰিলে, তাৰ ওপৰত একদম নাম লিখি মানে ৰেডি কৰি দিছে, যোনে পাইছে তাৰ নাম লিখি ইয়াক দিছে। আৰু লাষ্টত আমি সকলোৱে মিলি খাইছোঁ আৰু চকলেটটো। ই লাষ্টত ফাইনেলটো বাৰু ইয়ে জিকিলে, ইও এতিয়াও জিকে, ফাইনেলটো ইয়ে জিকে। এয়া কি লিলিমা চাব সিহঁতৰ, ভাল লাগিলে। কিন্তু খালি মই এতিয়া আপোনালোকক মোৰ নিজৰ ভইচত দিবলগীয়া হৈছে, ইমানে চিঞৰ বাখৰ কৰিছে ন, বহুত মানুহ আছে যে, বহুত চিঞৰ বাখৰ কৰিছে, কোনোবাই বেয়াকৈও কৈছে, কোনোবাই ভালকৈ কৈছে, মানে কিবা কিবি মানে ল'ৰা মানুহৰ মুখত ওলাই যায় ন, সেইটো কাৰণে মই এয়া চকলেট পৰি থাকি গ'ল। এবাৰ এইজনৰ আকৌ এটা আৰু কাহিনী আছে, চাব দেই, এয়া চাওক। তাৰ কাহিনীটো কি আপোনালোকক অলপ পাছত কৈ আছোঁ। সি যিমানেই বেলুন ফুলাই গিলাচ নিদিয়ক লাগিলে ৰাস্তাতে পৰি যায়, এনেকৈ পৰি যাব। কাৰণটো কি আপোনালোকে জানে যদি আগতে ক'ব, গম নোপোৱা, মই নোকোৱা আগতে, আৰু নহ'লে মই আপোনালোকক কৈ দিছোঁ বাৰু। এয়া চাব, সিহঁতৰ এনেকৈ দুটামান ৰাখিলে, তাৰপিছত তাৰ বিলৈটো চাবচোন, হাঁহি হাঁহি মানে সকলোখিনি ক'ব নোৱাৰা হৈ গৈছে। সি নিজেও হাঁহি আছে, চাওকচোন কিমান হাঁহিছে। বেলুনটো বোলে কেলে বোলে মানে ফুলাব পৰা নাই, মই নিব পৰা নাই, গিলাচবিলাক সৰি সৰি পৰিছে, এইটো কাৰণে। এনেকৈ কেইটামান গিলাচ নিলে, প্ৰথমতে যিকেইটা আনিছিলে সেইকেইটাতো গোটেইকেইটাই পৰি গ'ল ৰাস্তাতে, এতিয়া এইটো আকৌ পৰি গ'ল, চাওক এই অৱস্থা তাৰ। সঁচাকৈ ঘৰৰ বাহিৰত কাম কৰি সকলোবিলাক এনেকৈ বাহিৰত থাকে, তাৰ বেলুনটো বিলৈটো দেখাম নেকি, চাব নেকি? এতিয়া বেলুনটো বিলৈটো গ'ল, ফুটা আচলতে তাই বেলুনটো। এইবাৰ আকৌ ইয়ে লাগিলে, আকৌ কি ক'ব মানে, তাই পাৰিলে হাতখনে এবাৰ ধৰি দিব গিলাচটো, মনে মনে নিছে আৰু লগাইছেগৈ। আৰু কোনেও একো নকবি কৈছে, কোনেও একো নকবি, এনেকুৱা। ঘৰৰ বাহিৰত মানে কামৰ সূত্ৰে থকা মানুহবিলাকে তোৰ এজন তোৰ এজনেও হয়, মানুহবিলাক হ'লেও মানে একেলগ হৈ এটা পৰিয়াল হৈ থাকে, মানে সেইটো কাৰণেই সকলোৰে ভাল লাগে। এতিয়া আমি কোনো কাৰোৰ ঘৰৰ বা ঘৰৰ ওচৰৰ নহয়, ওৰ এটা তোৰ এটা মানুহ, কিন্তু আমি পৰিয়ালৰ হিচাপেই আমি সকলোবিলাক ইয়াত থাকোঁ। আৰু পৰিয়াল হিচাপে কিবা বিহু হওক, কিবা কিবি আহিলে মানে ফেষ্টিভেল, আমি এনেকৈ সকলোখিনি মিলি পেলানি মানে
খাওঁ আৰু কি কৰিব আৰু উপায় নাই, এসাঁজ খোৱা বা কিবা এটা কাৰোবাৰ বাৰ্থডে পাৰ্টি, কাৰোবাৰ জন্মদিন কিবা এটা মানে কিবা এটা ফেষ্টিভেল হ'লে মানে এনেকুৱা মানে এনেকৈ মিলাই মিলি খাওঁ আৰু এই আৰু তাৰপিছত আহি গ'ল আকৌ কাইলৈ সোমবাৰে এজনী ঘৰত যাব। তাই কৰিছে কি, ইয়াত মানে চেণ্ডেল আৰু জোতাবিলাকো অলপ সস্তা দেই। এই জোতাই 200 টকা দি আনিছে, ভাবিছোঁ আমাৰ তাত হ'লে যিটো 500-600 টকা ল'ব নহয়নে। এই জোতাই 200 টকা দি আনিছে। চেণ্ডেল আনিছে 7-8যোৰমান চেণ্ডেল আনিছে, চেণ্ডেল মানে জোতাৰ এনেকুৱা টাইপৰ আনিছে আৰু বেলেগ টাইপৰ আনিছে। 200 টকীয়া আনিছে, এইকেইযোৰ 200 টকা, এই ছাইডৰ এইকেইযোৰ যে দেখিছে 100 টকা। এইকেইযোৰ 100, এইবোৰ চব 100 টকীয়া হয়। কিন্তু ইয়াত চেণ্ডেলবোৰ বহুত সস্তা, কাপোৰৰ মানে ইয়াত সস্তা আৰু চেণ্ডেলৰো সস্তা, জোতাৰো সস্তা, বহুত সস্তা। এইকেইটা চব তাই আনিছে, এইখিনি তাই ঘৰলৈ যাব, সোমবাৰে তাই ঘৰলৈ যাব। এয়া এইখিনি তাই ৰেডি কৰি আনিছে, এইখিনি লৈ যাব। আৰু এইবিলাক ষ্টলবিলাক 50 টকাত, আমাৰ তাততো 150 টকা 200 টকা লয় এখন ষ্টলত। এই ষ্টলখন আমাৰ তাত 150 টকা 200 টকা লয় ন, ইয়াত 50 টকা লৈছে। চাওকচোন ইমান ধুনীয়া নহয় ষ্টলখন, বহুত চফ্ট। আমাৰ তাত যেনেকুৱা ষ্টল নহয় ইয়াতো তেনেকুৱাই, ইয়াৰ পৰাই আচলতে বস্তুবিলাক যায় ন। এয়া চব আৰু আনিছে কেইটামান, এইটো চাওকচোন। মই তাইক কৈছোঁ এপাহ বোলো পদুম ফুল আনিলে, বেলি ফুল আনিলোঁ, এনেকৈ কৈছোঁ, মানে কাপোৰখনত লগা আছে। ধুনীয়া লাগে ফুলবিলাক এনেকৈ লগাই দিছে। এইবিলাক চেণ্ডেল আৰু অলপমান এইবোৰ খাৰুমণি তাই আনিছে ঘৰত যাবৰ কাৰণে। তাই আচলতে ইয়াত ফুৰিব আহিছিলে অলপ দিনৰ কাৰণে, থাকিলে আৰু 5 মাহমান থাকিলে, এতিয়া আৰু ঘৰত যাব ওলাইছে। তাই কিবা মানে কি বুলি ক'ম, ভাল খবৰ আছে, সেইকাৰণে তাই ঘৰতে যাব ওলাইছে। তাই সোমবাৰে যাবগৈ আৰু ৰাতিপুৱা ফ্লাইটত 8:45 মানত আছে হ'ব ফ্লাইট, যাবগৈ। এয়া আৰু এইখিনি বস্তু আনিছে তাই, মানে তাই ঘৰত লৈ যাব। এইবিলাক পেটিকোট আকৌ 100 টকীয়া চাব দেই, 100 টকীয়া পেটিকোট তাই আনিছে নেকি, 13-14টামান পেটিকোট আনিছে। মানে ইমানেই ধুনীয়া নহয়, 100 টকা হ'লেও পেটিকোটখিনি কি হয় ফিল লগা। আৰু এই পেটিকোটখিনি আমাৰ তাত কিনিবলৈ গ'লে 200 টকা ল'ব বা 250 টকা ল'ব। ইয়াত কিন্তু পেটিকোটৰো সস্তা। তাই আকৌ এটা মানে ফাউণ্ডেশ্যন আনিছে, এইটো দেখুৱাই দিয়ক আকৌ আপুনি, এনেকৈ কৈছে। কি ক'ব আৰু, দেখুৱাই দিছোঁ সেইকাৰণে। এনেকুৱা মানে পেটিকোটবিলাক ইয়াত বহুত সস্তা, আৰু মানে কাপোৰৰ সস্তাই। আৰু এটা তাই ফ্ৰক আনিছে পিন্ধি যাবৰ কাৰণে, এটা লং পেণ্ট। তাইক জোকাইছোঁ, তই মানুহজনী ইমানেই অকণমানি নহয়, চোলাটোও অকণমানি আনিলি, কৈছোঁ তাইক। তাই কৈছে হাইনেক এটা পিন্ধি যাম লগত। মই কৈছোঁ ঠিকে আছে দে। তাৰপিছত আৰু বাকী কাপোৰ দেখাই আছে, এনেকৈ মানে ফূৰ্তি আৰু চবৰে এনেকুৱা। ভাত নোখোৱা আগতে সকলোবিলাকে এনেকৈ ফূৰ্তি কৰিব। তাইও অলপমান ষ্টল আনিছে, এনেকুৱা জিন্স পেণ্ট আনিছে, ঘৰৰ ভায়েক কোনোবা আছে হেনো, এনেকৈ এয়া কাপোৰ আনিছে। এজনে আকৌ দেখুৱাইছে, এয়া মই ৰিডাকশ্যনৰ বেপাৰী কৈছে। আচলতে কাপোৰবোৰ সস্তা যে, ল'বলৈও ভাল লাগে, এনেকৈ লয় আৰু কিনি মেলি। এনেকৈ সকলোলৈকে লৈ যাব খুজিছে তাই। আৰু চাৰ্টবিলাক চাব দেই, আপোনালোকক দেখাইছোঁ, ইমানেই ধুনীয়া নহয় কটনৰ চাৰ্টবিলাক। কটনৰ চাৰ্টবিলাক ইমানেই ধুনীয়া, পিয়'ৰ কটনৰ চাৰ্ট, কিন্তু বহুত সস্তাত দিছে ইহঁতি, মানে বেছি সস্তাত পোৱা নিচিনা লাগিলে মোক। মানে 500 টকাত 3টা আনিছে হপায়, 500 টকাত 3টা নে 400 টকাত 3টা বুলি ক'লে হা, মই মানে অকণ পাহৰিছোঁ। এনেকৈ কৈছে আনিছে, একদম পিয়'ৰ কটন চাৰ্ট। খুলিও চাইছোঁ, আৰু এতিয়া ভিডিঅ'টোত বাৰু মই খুলি দেখুওৱা নাই, পাছত এনেকৈ চাইছোঁ। কেৰি বেগটো বাৰু উলিওৱা আছিলে নহয়, পলিথিনটো ফালি মানে এনেকৈ কাপোৰটো চাইছোঁ, ইমানেই ধুনীয়া লাগিছে নহয়। পিয়'ৰ কটন কাপোৰ হয়, কিন্তু চাৰ্টকেইটা বহুত মৰম লগা হয়। এনেকুৱা বৌক কৈছোঁ পেটিকোটটো অকণ মেলি দিয়ক না, এনেকৈ কৈছোঁ। এয়া চব কিমানটো পানাৰটো বহল আছে, দীঘলো আছে বহুত। তাইলেতো চিলাবই লাগিব, মানুহ যিজনী অকণমানি নহয়, বহুত চিলাব লাগিব। তাইনো কাৰোবালৈ লৈছে বোলে। এয়া ফিল লগা চাওকচোন, ইমানেই ধুনীয়া, পিয়'ৰ কটনৰ কাপোৰ হয়, ধুই দিলে পূৰা সেলেকা নিচিনা হৈ যায়, ভাল লাগে কাপোৰবোৰ। এনেকুৱা ধুনীয়া আছে। এইকেইটা চাৰ্টকেইটা চাওকচোন, মই যেনেকৈ কৈছোঁ একদম পিয়'ৰ কটনৰ চাৰ্ট হয়, মানে বহুত ভাল লাগিলে এই চাৰ্টকেইটা। পিয়'ৰ কটন চাৰ্ট 4টা আনিছে তাই। 400 টকাতে নে কি ক'লে, নে 200 টকা নে 300, তেনেকুৱাই কিবা এটা ক'লে মানে তাই, মই পাহৰি গৈছোঁ। এয়া চব ইমান ধুনীয়া লাগিছে। ইয়াত 1300 টকীয়া সেইটো চাৰ্টটো, ডিছকাউণ্টত মানে দিছে। আৰু ইয়াত প্ৰায় বাৰু সস্তাই, মই আপোনালোকক কৈছোঁৱেই, মানে ইয়াত কাপোৰৰ সস্তাই। জোতা চেণ্ডেল সকলোবিলাকৰে সস্তা, খালি খোৱা বস্তুবিলাকৰে বহুত দাম দেই। খোৱা বস্তু বুলি ক'লে আৰু মানে ভাবিব নোৱাৰি, মানে 60, 70, 80, 90, 100 টকাৰ পৰাহে মানে আৰম্ভ হয় আৰু খোৱা বস্তু। এনেকুৱা পিন্ধা কৰা কাপোৰবিলাক বাৰু সস্তাই, মানে বা কাণফুলি চেইন এইবিলাক বহুতেই সস্তা আমাৰ তাতকৈ। এনেকুৱা খোৱা বস্তুবিলাকতে বহুত দাম আৰু এনেকুৱা। সেয়াই আৰু আমাৰ বজাৰ। তাই ঘৰলৈ যাব, অকণমান স্মৃতি হিচাপে ৰাখিলোঁ। তাই ভাল খবৰ আছে,
আৰু সেইটো কাৰণে তাই ঘৰলৈ যাবলৈ আছে। তাইৰ হাজবেণ্ডে আকৌ সেইফালে ভাত খাই আছে, ভোক লাগিছে বোলে। এই আৰু কি ক'ব, আমাৰ হাঁহি ধেমালিৰ মাজেৰে এনেকৈ কাম কৰা দিনবিলাক পাৰ কৰি আছোঁ ইয়াত থকা এইজনী ছোৱালীজনী। তাই যাবগৈ আৰু তাইতো মোৰ ভিডিঅ'ত দেখিয়ে থাকে বাৰু, মোৰ লগত বহুতকেইটা ভিডিঅ'ত বনাইছে তাই। তাৰপাছত তাইক কৈছোঁ মই তোৰ হাতখন এই কনিছা, মানে ৰছীডালো ইমান ঢিলা হৈ গৈছে, মানে ক্ষীণাইছে মানুহজনী, ভাত খাব পৰা হোৱা নাই সেইকাৰণে। আজিলৈ বাই। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বাই।